আজি এখন সম্পূৰ্ণ থলুৱা ব্যঞ্জন আমি সৰুতে বহুত খাইছিলোঁ। আগতে ডাঙৰ ডাঙৰ মাছেৰে মাহঁতে বনাইছিলে। গতিকে মই ভাবিছোঁ আজি এই থলুৱা ব্যঞ্জনখন বনাওঁ। এয়া দেখিছেনে, এইটো হ'ল বোকা কোমোৰা, গছতে বুঢ়া হৈ বগা হৈ থকা কোমোৰা। গাঁৱৰ ঘৰত লাগিছিলে, আনিছিলে। তাৰে ভাবিলোঁ মই আজি এনেকুৱা ব্যঞ্জন এখন বনাই আপোনালোকক দেখুৱাওঁ। আপোনালোকে বাৰু এনেকৈ খায় নে নাখায়? খায়ে, আমি যেতিয়া অসমীয়া হয় এনেকৈ আমি থলুৱা ব্যঞ্জনসমূহ বনাই খাওঁৱে বাৰু, সকলোৱে খাই পাইছোঁ। গতিকে কোমোৰাখিনি মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। লগতে আলু এটা ডাঙৰ চাইজৰ, এইটো চাইজতে কাটি লৈছোঁ। এটা ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ। তেলখিনি গৰম হোৱাত পিঁয়াজটো দি তাতে অকণমান পাঁচফোৰণ দি দিছোঁ। আচলতে মই চব্জিবোৰত সদায় জলকীয়া অকণমান বেছিকৈ দিওঁ, তেতিয়াহে বহুত সোৱাদ পাওঁ খাই। এয়া দেখিছে, আদা, নহৰু আৰু শুকান জলকীয়া 3টা দিছোঁ। বিৰাট জ্বলা আছে জলকীয়াকেইটাৰ, গতিকে এইখিনি মই খুন্দনাতে থেতেলি লৈছোঁ। এতিয়া সেইখিনি অকণমান ভাজি যোৱাৰ পিছতে মই দেখিছে প্ৰায় সিজিছে। নিমখ আৰু হালধিখিনি দিয়াৰ পিছত এতিয়া আদা নহৰুখিনি দি আৰু অকণমান ভাজি ল'ম। লৈ এনেকৈ দেখিছে গোটেইখিনি গলি গৈছে। এইখিনি সময়তে গুড়ি মছলাৰ ভিতৰত মই দি দিছোঁ জিৰা গুড়ি, গৰম মছলা, ধনিয়া গুড়ি আৰু লাল মিৰ্চৰ খোল এটা বনাই থৈ দিছিলোঁ। সকলোখিনি মই এচামুচকৈ দি দিছোঁ। গতিকে সেইখিনি দি আকৌ অকণমান পানী দি মাছকেইটা দি দিলোঁ। মাছ আজি সৰু মাছেই আছিলে, সেইবাবে সৰু মাছেৰেই বনালোঁ। গতিকে আজি কোমোৰাখিনিত আচলতে ডাঙৰ মাছ লাগিছিলে। ডাঙৰ মাছৰ ভাগ্য নাই বাৰু। যি নহওক, সৰু মাছৰে এনেকৈ সুন্দৰ ব্যঞ্জনখন মই বনালোঁ। গতিকে আজিৰ দুপৰীয়াৰ সাজত মই এনেকৈ এখন সুন্দৰ কোমোৰাৰ থলুৱা ব্যঞ্জন বনাই দুপৰীয়াৰ সাজটো খালোঁ। কেনেকুৱা হৈছে জনাব। আপোনালোকে বাৰু এনেকৈ বনাই খায় নে নাখায়? আৰু খাই যদিও ক'ব।